এইটো কি বনাই আছা সঞ্জীৱ? এইটো হৈছে স্পেচিয়েল পেপাৰ এণ্ড হানি পনীৰ ষ্টাৰ্টাৰ হিচাপে খোৱা হয়। আচ্ছা ইয়াত জালুক আছে, জিৰা আছে আৰু ইয়াত এতিয়া অলপ ড্ৰাই আছে, ইয়াত মজুল দিম। অ'কে, এইটো আই থিংক ভাৰতৰ ডিছ নহয় নেকি ন? এইটো বাহিৰৰ হয় ন? আচ্ছা বঢ়িয়া। এইটো ভাজোতে কিন্তু বাটাৰ দি ভাজিব লাগিব দেই, বাটাৰ নাইবা গৰু ঘিউ। গৰু ঘিউ ন? অ'কে গুড। মজুলটো প্লেটত দিম। অঁ প্লেটত দি পেলাই যিখিনি ফ্ৰাইড পনীৰ আছে, ফ্ৰাইড পনীৰখিনি ইয়াৰ ওপৰত দি আনি দিম। আচ্ছা, এতিয়া যিটো তুমি পেপাৰ আৰু বাটাৰ দি বনাইছিলা সেইটো ইয়াৰ ওপৰত দিবা। তো আফটাৰ অল এই ডিছটোৰ নামটোৰ লগত হনীটোৰ যিটো বৈশিষ্ট্য আছে ইয়াৰ পৰাই পোৱা গৈছে ন? অ'কে ৱাও। চ' সঞ্জীৱ ৰেডি হৈ গৈছে? ৱাও, দেখিয়ে খাবলৈ মন গৈছে। পনীৰটো ধুনীয়াকৈ দিব লাগিব। ইয়াত জালুকৰ ফ্লেভাৰ আহিব, জিৰাৰ ফ্লেভাৰ আহিব আৰু মৌজুলৰ মিঠাটো আহিব। অ'কে, এইটো একচুৱেলি একোৱে ক'বলৈকে ভেজিটেৰিয়ানসকলৰ ষ্টাৰ্টাৰ। ভেজিটেৰিয়ানসকলৰ ষ্টাৰ্টাৰ ন? ভেজিটেৰিয়ান ষ্টাৰ্টাৰ আৰু আমাৰ নন ভেজৰ ষ্টাৰ্টাৰৰ কাৰণে মই এতিয়া ভাঙোন মাছ এনেকৈ ৰেডি কৰি থৈছোঁ চৰ্চা কৰিবৰ কাৰণে। নেমু, আদা, নহৰু আৰু মছলা দি পেলাই সানি থৈছোঁ। এইটো এটা ডিপ ফ্ৰাই কৰিম। অ'কে, চ' ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান চবৰ কাৰণে মানে ষ্টাৰ্টাৰ বনোৱা গৈছে ন? বঢ়িয়া। চ' আজি স্পেচিয়েল গেষ্ট হিচাপত কোনোবা ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান? স্পেচিয়েল গেষ্ট হিচাপত মোৰ ভণ্টি আছে মায়া। অ'কে অ'কে আৰু যিহেতু মোৰ ফ্ৰেণ্ড দিব্য নন ভেজ। অ'কে চ' আজি ভেজ আৰু নন ভেজ দুটাই ৰেডি কৰিব লগা হৈছে। বঢ়িয়া। বাকী অকণমান দেখুৱাইছোঁ, কোন কোন আছোঁ চবেই গম পায়। ঠিক আছে তেন্তে আমি ৱেইট কৰি আছোঁ। আৰু 3টা ডিছ বনাবলৈ বাকী আছে, যি বনাই আছে। আচ্ছা, এটা বনি আছে অলৰেডি। হাঁহ কোমোৰা কম্বিনেশ্যনটো শুনিলে অসমীয়া মানুহৰ যিটো জিভাৰ পানী আহে, চ' সেইটোও বনি আছে। ইয়াৰ গোন্ধটো বহুত দূৰলৈকে গৈছে যেন আমি পাইছোঁ। ইয়াতো চাট মছলা জালুক দিয়া হ'ব কোমোৰাৰ লগত। তাৰ আগতে কোমোৰাটো গলিব লাগিব। এতিয়া কোমোৰাটো অলপ গলিব দিম। যেতিয়া তুমি বনাইছিলে মানে নিচিনাকৈ বহুত দেৰি চিমত হাঁহৰ তেলটো ওলাবলৈ দিছিলোঁ। তাৰপিছত তেলটো এতিয়া ওলালে কোমোৰা দিছোঁ। মজা। এই আইটেমটো বনিবলৈ কিমান সময় লাগে? সেইটো লাগিব, হাঁহটো সিজোতে টাইম লাগে যিহেতু আৰু অলপ মানে এঘণ্টামান লাগি যায় ন সম্পূৰ্ণ? কেতিয়াবা এঘণ্টামান লাগে, খুব বেছি 25 মিনিটৰ। কিন্তু হাঁহৰ পৰা তেলটো ওলাবলৈ সময় লাগিছে চাগে ন? ভাঙোন মাছৰ ফ্ৰাই বনি আছে। সেইটো প্ৰথমতে মেৰিনেট কৰা হৈছিল ন? আৰু 3টা আৰু 2টা আছে। দেখিবলৈ কেনে লাগিছে? আৰু বেছি দেৰি ৰ'ব নোৱাৰিম যেন পাইছোঁ দেই বন্ধু। চাই থাকোঁতে 3টামান আইটেম আমি দেখিলোঁৱে দেখোন। পনীৰ মছালা, অসমীয়া দাইলো বনাইছা? मतलब मैं बता सकती हूँ कौन सी दाल होगी? मसूर दाल। মচুৰ দাল, ধনিয়া আৰু বিলাহী দি। ये अच्छा लगेगा।
এতিয়া আপোনাৰ অলৰেডি হাঁহ কোমোৰাও হৈছে কোমোৰা গলি গ'ল পূৰা হাঁহো সিজিলে গুণটো কিন্তু বহুত ধুনীয়া লাগিছে দেই থেংক ইউ আৰু ইতিমধ্যে আমাৰ নন ভেজ গেষ্টগৰাকীও আহি পাইছেহি এইপিনে চাওক এয়া নন ভেজ গেষ্ট ৰিকু আৰু সেইপিনে ভেজ গেষ্ট বঢ়িয়া চ' আল্টিমেটলি তিনিজনৰ কাৰণে নন ভেজ ষ্টাৰ্টাৰ ৰেডি ভাঙোন মাছ ফ্ৰাই উইথ টেঙা ন কাজি নেমু আচ্ছা এইটো কি দিছা চলছে জলদি মজা ভোট জলকীয়া থাকিলেহে আমাৰ অসমীয়াৰ থালি সম্পূৰ্ণ বুলি ক'ব পাৰি চ' ষ্টাৰ্টাৰ ৰেডি নন ভেজ ষ্টাৰ্টাৰ ৰেডি मज़ा सो ये भेज स्टार्टर रेडी है भेज स्टार्टर रेडी न बढिया सो आमी এতিয়া স্টার্ট কৰিব পাৰো কোৱা কেনেকুৱা লাগিছে বহুত টেষ্টি নন ভেজটো খাইছাচোন কেনেকুৱা লাগিছে টেষ্টি লাঞ্চ ইন জিম এইটো কি আছিলে বন্ধু শুকান মাছ পোৰা বিলাহী পোৰা বেঙেনাৰ চাট আচ্ছা কোমোৰাৰ সৈতে पनीर मसाला অকল মায়াই খাব নে আমি নাখাওঁ নেকি হয় হয় চ' হাঁহ নোখোৱা মায়াৰ কাৰণে চিৰঞ্জীৱে বনাইছে स्पेशल मसाला पनीर माया तुमको अभी हाँ नहीं मिलेगा कुमड़ा हाँ और मांस नहीं मिलेगा कुमड़ा हाँ दाल लेट्स स्टार्ट द लंच इन जिम वाओ सो ये लांच खाई पे आम एनार्जी पाम और खूब सोनकाले रियलिटी चेनेल लै आनी आसो एखन नतुन शॉर्ट फिल्म है ना बंधु वेरी सुन जॉइंट फैमिली यप